বৰষুণ দিছে বৰষুণত ভিজি ভিজি নিব আহিছো ফুল ভিজিলানে গোটেই অৱস্থা নাই মেকআপ আধা আধুৰা হৈছে আৰু মানে কৰি আছে মেকআপ আৰ্টিষ্টে ৰেষ্ট লৈছে মৰম নাচাও কিয় উপায় নাই এতিয়া নিজে খাবও নোৱাৰে হাতত গোটেই মেহেন্দি চিধা কথা কৈ দিয়া মৰম বুলি ইমান কি এক্সকিউজ দিছা হৈ গ'ল ৰেডি হৈ মেলি আৰু তুমি আমাৰ ফুল লুকছটো দেখাই দিয়া ধুনীয়াকৈ নমস্কাৰ আপোনালোকে আশা কৰিছোঁ সকলো ভালে আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈছোঁ বৰষুণৰ বতৰ এইফালে চাওক ধুনীয়া বৰষুণ দি আছে মানে কিনকিনীয়া আৰু আমি গৈছোঁ আজি বিশেষ কাম মানে আজি স্পেচিয়েল কাম এটাত গৈ আছোঁ মানস আৰু মই আজি মানে ফটোশ্বুট এটা কৰিম আৰু আমাৰ এইফালে মেকআপ আৰ্টিষ্ট মানালী মানে আমাৰ বিয়াটো তেনেকৈ ভালকৈ ফটোশ্বুটো উঠা হোৱা নাই সেইকাৰণে আমাৰ ওচৰত তেনেকৈ আমাৰ বিয়াৰ ফটো ভালকৈ নাই আৰু আমাৰ ৰিচিপশ্যনটো কৰিম বুলি ৰৈয়ে গৈছে তো সেইকাৰণে ফটোশ্বুটো ইমান ভালকৈ নাই সেইকাৰণে ভাবিছোঁ আমি আমাৰ দুজনৰ ৰিচিপশ্যন লুকটো ধুনীয়াকৈ আজি ফটোশ্বুট কৰিম ন ধুনীয়াকৈ মেকআপ কৰিব একদম মই একদম এটা পাৰফেক্ট ৰিচেপশ্যন লুক এটা ক্ৰিয়েট কৰিবলৈ কিমানখিনি কি কৰিব পাৰোঁ আপোনালোকে চাই থাকিব কেনেকুৱা লাগে সকলোৱে জনাব দেই কেনেকুৱা লাগে মই চবখিনি দেখুৱাম বাৰু আৰু ফটোজ ভিডিঅ' চব ইনষ্টাগ্ৰামত আপলোড কৰিম আপোনালোকে চাব পাৰিব কেনেকুৱা লাগে জনাব আৰু মানে আজি বতৰটো একদম বেয়া কালি ইমান ৰ'দ দিছিলে ভাবিছিলোঁ আজি বতৰটো তেনেকৈ থাকিব কিন্তু আজি বতৰটো একদম সেমেকি হৈ থাকিলে মানে একে বৰষুণ হৈ থাকিলে তথাপি ওলাইছোঁ আৰু কৰিবই লাগিব যিহেতু প্লেনিং কৰি থৈছোঁ সেইকাৰণে ওলাই আহিলোঁ ধুনীয়াকৈ এতিয়া গৈ আছোঁ আমি ক'ত কৰিম শ্বুটটো আমি শ্বুটটো কৰিম লেভেল কেফি বাই কাকু চ' তেওঁৰ তাত মই আগতে কৰা নাই গৈ আছোঁ চাওঁ কি হয় আৰু লগতে থাকিব আমাৰ ফটোগ্ৰাফাৰ যিহেতু ৱেডিং লুক ন ৰিচেপশ্যন চ' মেহেন্দিও কৰিম মেহেন্দিটো ইম্পৰ্টেণ্ট চ' সোনা মেহেন্দি আৰ্টিষ্ট সোনা থাকিব আমাৰ লগত চ' সকলোৰে লগত লগ কৰাই দিম গৈ পাই লওঁ লোকেশ্যনলৈকে আৰু এতিয়া আমাৰ ফুল ল'বলৈ আছে বৰষুণ বাহিৰত দি আছে বৰষুণ আৰু ভিজি যাব লাগিব এতিয়া আমি ফুল আনিবৰ কাৰণে ৰাস্তাৰে গৈ আছোঁ বাটত য'ত ফুল দেখা পাওঁ তাত ৰখাই পেলাই ফুল লৈ ল'ম আমি বৰষুণত ভিজি নিব আহিছোঁ ফুল ভিজিলানে গোটেই অৱস্থা নাই ফুল লৈ লওঁ মানে খোপাত মাৰিবৰ কাৰণে ফুল ল'ব লাগে ইয়াৰ পৰা লৈ লওঁ ধুনীয়াকৈ কিমান বৰষুণ দি আছে চাওক গোটেইখন বোকা গোটেই ভিজিলোঁ ফুল ল'ব আহি লৈ ল'লোঁ ফুল গোটেইখন ভিজি গ'লোঁ একদম চাওকচোন ইফালে গোটেই একেবাৰে বৰষুণত ভিজি আজি বতৰটো যে একেবাৰে বেয়া কি জানো হৈছে নাজানো কালি ইমান ৰ'দ দিছিলে ভাবিছিলোঁ বহুত ধুনীয়াকৈ আজি বতৰটো থাকিব লাষ্টত গৈ বৰষুণ দি থাকিলে আৰু বৰষুণ দিছে মানে ইমান পূৰা জোৰত বৰষুণটো দিছে দি পেলাই এৰি দিলে তেতিয়াও প্ৰব্লেম নাই তেতিয়াও ভাল লাগে কিন্তু এতিয়া বৰষুণটো এনেকৈ দিছে মানে কিনকিনীয়াকৈ পৰি আছে অলপকৈ একদম অশান্তিৰ বতৰ আৰু ন তথাপিও আমি ওলাইছোঁ আৰু এনেকেই ফুল চুল লৈ তিতি হ'লে মজা এটা লাগিছে আকৌ ন এনেকৈও ভাল লাগে কেতিয়াবা আৰু ফাইনেলি আহি পাই গ'লোঁ আমি আমাৰ লোকেশ্যন এইফালে ভিতৰত চলি আছে আৰু বেলেগ শ্বুট এতিয়া ষ্টাৰ্ট হ'ব আমাৰ মেকআপ এইফালে মেকআপৰ সামান ৰেডি আৰু আজি স্পেচিয়েলি মেকআপ হ'ব তোমাৰ ৰেডি নে ফাৰ্ষ্ট টাইম মানে এনেকৈ ফটোশ্বুট মানে অলপ লাহেকৈ আমি ফাইনেল লুকটো দেখাম আৰু ন মেকআপ আধা আধুৰা হৈছে আৰু মানে কৰি আছে মেকআপ আৰ্টিষ্টে ৰেষ্ট লৈছে আৰু এইফালে আমাৰ মেহেন্দি আৰ্টিষ্ট চবফালে দৌৰি ফুৰে কি নাম তোমাৰ কৈ দিয়া মোৰ নাম সোনা বুলি আছে ইনষ্টাত ইনষ্টাগ্ৰামত সোনা মেহেন্দি আৰ্টিষ্ট আছে মেহেন্দি লাগিলে ক'ব তাই তেতিয়া দৌৰি যায় তাই টাইম নলগায় তাই জল্দি কৰে কাম তুমি মেহেন্দি লগাবা তোমাৰ হাতত মোৰ নামটো লিখি দিম ন কপালত লিখা নাই ন কপালত অলৰেডি লিখাই আছিলে সেইটো কাৰণে দুটাক পালো মোৰো লেখা আছিলে তোমাৰো লেখা আছিলে কপালত এফালে নাম চন মোৰ নাম লিখি দিলা মোৰ নামটো আকৌ তোমাৰ কপালত এই ডাইৰেক্ট কপালত লিখা যাব মোৰ কপালত আছিলে সেইটো কাৰণে পালোৱেই ময়ো তুমি হাতত নেলিখিলে হ'ব অলৰেডি তোমাৰ কপালত আছিলে মই মানুহ দেখিব লাগিব ন মানে দেখাকে লিখিব লাগিব মৰম নাচাও কিয় উপায় নাই এতিয়া নিজে খাবও নোৱাৰে হাতত গোটেই মেহেন্দি চিধা কথা কৈ দিয়া মৰম বুলি ইমান কি এক্সকিউজ দিছা ভাল লগা বস্তুটো মুখৰ লগত থাকিলে একদম কিবা হৈ আছে ন মমতো ইমান ভাল পাওঁ নেৰিব নোৱাৰি ধুনীয়া বনাইছে গৰম আৰু এইফালে ছোৱালী ৰেডি হৈ গ'ল ময়ো ৰেডি হৈ গ'লো পুৰা
এফালে তাই অলপ বাকী আছে বাৰু মোৰ কাপোৰ পিন্ধাই নাই ভাল লাগিছে কিবা এটা ন চালি ভাল লাগিছে ন এফালে চালিৰ ফুল লুকছ ৱাও কেনেকুৱা লাগিছে কেনে লাগিছে হৈ গ'ল ৰেডি হৈ মেলি আৰু তুমি আমাৰ ফুল লুকছটো দেখাই দিয়া ধুনীয়াকৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোক বাৰু মেকআপ কৰিলে ভাল নালাগে তথাপিও জনাব কেনেকুৱা লাগিছে আজিৰ মেকআপটো ভাল লাগিছে ধুনীয়া লাগিছে কাপোৰ কেইযোৰ বহুত ধুনীয়া মেকআপ বহুত ধুনীয়া এইফালে মেহেন্দিও বহুত ধুনীয়া থেংকছ টু সোনা এইফালে আহি গ'ল আমাৰ ফটোগ্ৰাফাৰ আপোনাৰ নামটো কৈ দিয়ক দীপজ্যোতি বৰদলৈ মোৰ নাম ধুনীয়া ধুনীয়া ফটো উঠাব আজি ন ফটোবোৰ আপোনালোকে চাবলৈ পাব ইনষ্টাত ফেচটো ক্লোজ কৰি দিওঁ দিয়া ফেচৰ পৰা তুমি চাবা তুমি মানে টাইলৰ চাই থাকিবা টাইলে ঠিক আছে আৰু হৈ গ'ল আমাৰ শ্বুট কমপ্লিট মেকআপ কৰা যায় মুচিম কাৰণ বহুত দেৰি হৈ গ'ল আমাৰ আজি 10:30 বাজি গ'ল এইফালে বাই আমাৰ কাৰণে বহুত দেৰি ৰখিলে থেংক ইউ বা মানে ইমান জল্দি বন্ধ কৰে তথাপিও আজি আমাৰ কাৰণে বহুত টাইম ৰখিলে বহুত দেৰি হ'ল আহোঁতে আমাৰ এতিয়া বাই বাই বা বাই বাই অ'কে আকৌ আহিম বাৰু ব'লা আৰু ৰুম আহি পাই চেঞ্জ কৰিলোঁ চেঞ্জ কৰি ভাত বনালোঁ ভাত মই বনোৱা নাই বাৰু দেই আমাৰ মেকআপ আৰ্টিষ্ট মানালীয়ে বনাইছিল মাংস বনাইছে ভাতকেইটা বাৰু মই বহাইছোঁ মানে ব্ৰইলাৰ মাংস বনাইছে তাই মানে বহুত ধুনীয়া বনাই বোলে সেইকাৰণে তাই আজি আহিছে তাইক সঁচাকৈ ধুনীয়াই হৈছে ন ধুনীয়া বনাইছা ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া গৈ আছোঁ মানালীক ঘৰত থ'ব কাৰণে বাহিৰত গোটেই বতাহ বৰষুণ গোটেইখন ফালে গছ চছ পৰি আছে ৰাস্তাত আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই